हेलो एभ्रिवान वेलकाम बेक टू माय यूट्यूब चेनेल। আজি অন্য এটি ভিডিঅ'লৈ মই আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজি ভিডিঅ'টো হৈছে আজি মই আপোনালোকক দেখাম মইদোৱা ফুলবোৰ মোৰ ফুলনিখন আৰু এটা ৰেচিপি ভিডিঅ'। আৰু ভিডিঅ'টো আপোনালোকে চাই যাব। যদিহে ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে, আহক তেন্তে মোৰ ফুলনিখন প্ৰথমতে চাই লওঁ। হেল্ল' এভৰিৱান, মোৰ ফুলনিখন চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভাল লাগে তেন্তে লাইক কৰিব। এতিয়া মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে এটা ৰেচিপি ভিডিঅ'। ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগে মোক জনাব কমেণ্টত। ঠিক আছে, আহক তেন্তে ৰেচিপি ভিডিঅ'টো আমি চাই যাওঁ। প্ৰথমতে আমি ৰঙালাও ফুল লৈছোঁ, 5টামান ফুল ছিঙি আনিছোঁ আৰু এইখিনি কাটি ল'ব লাগিব। চাইডত থকা এইখিনি গোটেইখিনি আমি এনেকৈ চফা কৰি ল'লোঁ। চাইডত থকাখিনি উলিয়াই ল'লোঁ। তাৰপৰা এতিয়া আমাক লাগিব 4 চামুচমান বেচন, 4 চামুচ বেচন লাগিব। তাৰপৰা লাগিব অকণমান ৰেড চিলি, অলপমান লাগিব হালধি পাউডাৰ, নিমখ লাগিব সোৱাদ অনুসৰি। এতিয়া গোটেইখিনি অলপ অলপকৈ পানীখিনি মিক্স কৰি ল'ব লাগিব আৰু বহুত বেছি পানীও দিব নালাগে, সেইকাৰণে মই অলপ অলপকৈ দিছোঁ। এইখিনিয়ে হৈ যাবগৈ। গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ব লাগিব। ইমানটো হ'লেই হৈ যাব।
এতিয়া এখন পেনত আমি অলপ গৰম হলত তেল দি দিব লাগিব। তেল অকণমান সৰহকৈ দিব লাগিব। এতিয়া আমি বেচনত ফুলপাহ লেটিয়াই ল'ম ভালকৈ। এতিয়া অকণমান ৰঙচুৱা ধৰণৰ হ'লে আমি ইলুটি কৰি দিব লাগিব। এয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। এয়া ধুনীয়াকৈ সিজি গৈছে। চব কিমান ধুনীয়া হৈছে দেখিবলৈ। এনেদৰে আমি এটা এটাকৈ ভাজি ল'লোঁ আৰু এয়া দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হয়। এয়া গোটেইখিনি হৈ গ'ল আৰু দেখিছে আপোনালোকে বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই চাব, বহুত ভাল লাগে আৰু ভাত বা খিচিৰিৰ লগত খাবলৈ বহুত ধুনীয়া হয় এনেকৈ ৰঙালাও ফুলৰ পকৰি। ঠিক আছে বাৰু, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ৰেচিপিটো কেনেকুৱা পালে জনাব আপোনালোকে। ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু যদিহে ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ মই আপোনালোকক বাই বাই দিছোঁ আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ঠিক আছে বাৰু, বাই বাই।